उदालगुरि जिल्लानि माजबादाव मोनसे मुगैथाव जाथाय सासे 14 बोसोर बैसोनि हिनजावसाखौ 29 बोसोर बैसोनि मनरुद्दिन आली मुंनि सासे सुबुङा जिनाहारि खालामनो नाजानाय जाथाय सोराङाव फैदों। मोनाबिलि समाव नखराव रावबो गैयैनि खाबु लानानै बुथारनो हुमखि होनानै हिनजावसाखौ जिनाहारि खालामनो नाजादोंमोन। मनरुद्दिन आलीया जाय उन्दै हिनजावसानि न'आव राजमिस्त्रिनि जगायग्रा महरै खामानि मावगासिनो दंमोन, बे नखरावनो रावबो सोद्रोमा गैयैनि जाहोनाव दै नागिरनानै न'आव हाबदोंमोन आरो बिखौ जिनाहारि खालामनो नाजादोंमोन। जाथायनि उनाव गासैबो जाथाया सोराङाव फैयो जेब्ला उन्दै हिनजावसाया गावनि नखरनो जाथायनि बागै फोरमायो। बिथांनि नखरा जाथायनि सोमोन्दै माजबाद पुलिस थानायाव एफआइआर होनायनि उनावनो पुलिसआ लांसुनिया मनरुद्दिन आलीखौ खायो। माजबाद पुलिसनि केस नाम्बार 42/25 US/3294/751 BNS एक्ट, R/W सेक्शन 8 पस्क एक्टआव जाथायजों सोमोन्दो थानाय माजबाद पुलिस थानायाव मोनसे केस रेजिस्टार खालामनाय जायो। मोनसे हारिजों गले गले बेफोरबायदि इनाय गाज्रि खामानिनि जाथायफोराव सुबुंफोरा रागा जोंखांदों। माजबादनि थागिबिफोरा दाबि खालामदों दि जायगायारि पुलिस खुंथाय, जिल्ला खुंथाया लांसुनिया मनरुद्दिन आलीखौ गोख्रोंसिन साजा होनांगौ। भुगिनांनाय उन्दै हिनजावसानि बिफाया दाबि खालामदों दि मनरुद्दिन आलीया बेफोरबायदि गाज्रि खामानियाव लोब्बा गोनां सासे सुबुं, बेखौ आयेन बायदियै गोख्रों साजा होनांगौ होननानै दाबि खालामदों। এই ঘটনাটো হ'ল মিস্ত্ৰীটো কাম কৰি আছে। কাম কৰি থাকোঁতে মইতো গাড়ী চলাওঁ, মই মাল টানি আছোঁ বালিকা স্কুলৰ ওচৰত। তাৰপিছত 5টামান বজা সন্ধিয়া মোক ছোৱালীটো ফোন কৰিলে। মিস্ত্ৰীক ক'লে যে খুৰা এয়া চাচোন তোৰ যোগালীটো এনেকুৱা মোক অত্যাচাৰ কৰি আছে, ঘৰত সোমাই এনেকুৱা বুলি ক'লে। তাৰপিছত আৰু সি খোৱাৰ টাইমত মিস্ত্ৰীটো তাক বোলে গালি পাৰিলে। তাৰপিছত ছোৱালীটো ভয় খাই অকলে, তাৰ মাও ধান লগাব গৈছে, কোনো নাই। সৰু ভাইটি গছৰ তলত খেলি আছিলে আৰু সি খেলি থাকোঁতে তাৰপিছত সিটো একো গম নাপায়, সৰু পোৱালি। তাৰপিছত মোৰ ছোৱালীটো গ'লে যাই ছেকেণ্ড ঘৰটোত যাই কিনে ফোন কৰিলে। ফোন কৰি মোক কান্দি কান্দি কৈছে যে দেউতা মোক বুকুত হাত লগাইছে এই মিস্ত্ৰীকেইটা এনেকুৱা বুলি ক'লে। তো এতিয়া মিস্ত্ৰীকেইটা ক'লে, তাৰপিছত মই মাল পেলাই আছোঁ, মাল পেলাই এতিয়া গাড়ীটো লৈ নদীত যাব লাগে, তাতে লেবাৰ চবাৰ চব আছে। তাৰপিছত মই কৈছোঁ ৰ মই এতিয়াই আহি আছোঁ বুলি ক'লোঁ। তাৰপিছত ফটককৈ আহিলোঁ নদীত, আহি কিনে গাড়ীটো লৈ আহি মালিক ঘৰত থৈ তাৰপিছত মই আহি পাইছোঁ। আহি কিনে গাড়ী সোমাই ঘৰত আহিলোঁ। আহি চাইছোঁ এই ল'ৰাটো মনু আলীয়ে এনেকুৱা ঘৰত সোমাইছে। ছোৱালীটো টিভি চাই থাকোঁতে টোপনি হৈ গ'ল আৰু টোপনি হৈ যোৱাৰ পিছত আৰু সি একো গম নাপায় কোনে সোমাইছে। সেই মানুহটো পানী খাম বুলি সোমাইছে বোলে। বটলটো বাহিৰত আছিলে, পানীও আছিল বটলত, তাতে ফিল্টাৰ আছে, দমকল আছে, সি তাতে খাব লাগে। এই একো সোধ পোছা কৰা নাই, মিস্ত্ৰীকো কোৱা নাই, মনেকৈ সোমাই কিনে সি এনেকুৱা বদমাচি কৰিলে ছোৱালী। অঁ, আমাৰ ঘৰত ইয়াতে কাম কৰি আছে। কাম কৰি থাকোঁতে সি এনেকুৱা কৰিলে। মিস্ত্ৰীটো ওপৰত কাম কৰি আছে, সি তলত আছিল। মিস্ত্ৰীটো গম পোৱা নাই যে সি সোমাব নে নোসোমাব। আৰু কালি সি ফাৰ্ষ্ট আহিছিল যোগালীটো, আহি কিনে সি এনেকুৱা বদমাচি কৰিলে। কেছ দিয়া হৈছে, এৰেষ্ট কৰিছে, এৰেষ্ট কৰি লৈ গৈছে। তাক কি আছে, তাক পাৰিলে এনকাউণ্টাৰ কৰি দিয়া বেছি ভাল আছে। অঁ, তেনেকুৱা মানুহ ইয়াতে থাকি নাথাকাই ভাল। আজি আমি ইমান দিনলৈকে গাড়ী চলাইছোঁ, ইমান ঘৰৰ মানুহৰ লগত পেলাওঁ, আমি আজিলৈকে এনেকুৱা কৰা নাই। খালি সিহঁতৰে বদনাম হৈ থাকে বেছি ভাল। আমিতো আজিলৈকে একো কৰা নাই। যোৱাকালি যে নেকি মাজবাটৰ নাহৰঝাৰত 14 বছৰীয়া নাবালিকাক যে নেকি মনু আলী নামৰ ব্যক্তিয়ে প্ৰায় 5টামান বজাত তেওঁ এজন 14 বছৰীয়া নাবালিকাক যে নেকি ধৰ্ষণৰ চেষ্টা কৰিছিলে, সেই ঘটনাটোক আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠন, দল সংগঠনে ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ। আজি চাওক, মাজবাটত তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, দিনেক দিনে ঘটি আছে। অলপ দিনৰ আগতে 5 পাখণ্ডক যে নেকি 17 বছৰীয়া নাবালিকাক এই 5 পাখণ্ডই মাজবাট চাহ বাগিচাৰ বাগানৰ মাজত তেওঁলোকে ধৰ্ষণ কৰিছিলে।
সেই 5 পাখণ্ডক এতিয়ালৈকে তেওঁলোকে শাস্তিৰ কাৰণে আমিও দাবী জনাইছোঁ অলৰেডি তেওঁলোকক যাজীৱন কাৰাদণ্ড দিছে। এতিয়া চাওক সেই ঘটনা এতিয়াও মাজবাটৰ ৰাইজৰ মনত আছে, পাহৰি যোৱা নাই। সেইটোৰ কাৰণে আমি যোৱাকালি হৈ যোৱা ঘটনাক আমি নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। কাৰণ চাওক মাজবাট এৰিয়াটো এটা শান্তিপ্ৰিয় এৰিয়া, যে নেকি নাহৰ ঝাৰত যে নেকি এটা সম্প্ৰদায় মুছলিম সম্প্ৰদায়ৰ মাজতে এইটো ঘটনাটো ঘটি থাকে বাৰে বাৰে। যে নেকি কালপ্ৰিট যোৱাকালি আমাৰ মাজবাট থানাই কালপ্ৰিটজনক এৰেষ্ট কৰিছে ইতিমধ্যে। আমি স্থানীয় প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। কাৰণ সেইটোৰ কাৰণে ঘটনা হোৱাৰ লগে লগে সেই কালপ্ৰিট ব্যক্তিজনক আমাৰ স্থানীয় প্ৰশাসনে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। সেইটোৰ কাৰণে আমি স্থানীয় প্ৰশাসনক দাবী জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু কথা হ'ল যে নেকি যোৱাকালি 14 বছৰীয়া নাবালিকাক এই মনু আলী নামৰ ব্যক্তিজনে ধৰ্ষণ কৰিবৰ কাৰণে যি চেষ্টা চলাইছিলে, সেই ব্যক্তিজনে কোনো কাৰণতে আইনৰ সুৰুঙা দি হাৰি যাব নালাগে। আৰু আমাৰ এই 14 বছৰীয়া নাবালিকা ছোৱালীজনীক যিকোনো প্ৰকাৰে আমাৰ স্থানীয় প্ৰশাসনে হওক, জিলা প্ৰশাসনে হওক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু চাওক বিজেপি নেতৃত্বাধীন চৰকাৰে এটা শ্লোগান আছে, বেটি পঢ়াও বেটি বচাও বুলি। আজি সেই বিজেপি চৰকাৰৰ যি শ্লোগান, সেই শ্লোগানটো বিফলে পৰিচালিত হৈছে। কাৰণ চাওক আজি আমাৰ নাৰীসকলে সুৰক্ষা নহয়, আমাৰ ছোৱালীসকলে সুৰক্ষা নহয়, মা ভনী সুৰক্ষা নহয়। আপোনালোকে দেখাই পাইছে, গমো পাইছে, দিনে দিনে এই ধৰ্ষণৰ অত্যাচাৰ বাঢ়ি গৈছে। ধৰ্ষণৰ অপচেষ্টা কৰিবৰ কাৰণে যিসকল ব্যক্তিসকলে কৰিব বিচাৰিছে দিনে দিনে বৃদ্ধি পাইছে। এতিয়া বিজেপি চৰকাৰৰ যিটো শ্লোগান বেটি পঢ়াও বেটি বচাও বুলি, সেই শ্লোগানটো বিজেপি চৰকাৰে প্ৰেক্টিকেলি কৰিবৰ কাৰণে হাতত ব্যৱস্থা ল'ব লাগে। এইটো আমি দাবী জনাইছোঁ বিজেপি চৰকাৰক। হয়, যোৱাকালি মাজবাটৰ 1 নং নাহৰবাৰীত যি 14 বছৰীয়া নাবালিকাক মনু আলী নামৰ ব্যক্তিজনে যোৱাকালি যি ধৰ্ষণৰ চেষ্টা চলাইছিলে, এই চেষ্টা চলোৱাক বা এই ঘটনাটোক লৈ পেলাই আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা তথা দল সংগঠন হৈ পেলাই ধিক্কাৰ জনাইছোঁ। আৰু আমি দাবী জনাই আছোঁ যে তেখেতক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। যিহেতু আমাৰ মাজবাট অঞ্চলত এই নাহৰবাৰী গাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ। আৰু এই মিলা প্ৰীতি বসবাস কৰি থকা সময়তে এটা জনগোষ্ঠীৰ কিছুমান লোকে বাৰে প্ৰতি এনেকুৱা জঘন্য ঘটনাবিলাক কৰাৰ কাৰণে চেষ্টা চলাই আছে। আৰু এই ঘটনাৰ লগতে যিহেতু মনু আলী নামৰ ব্যক্তিজনে জড়িত হৈ আছে, এই মনু আলী নামৰ ব্যক্তিজনক আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ প্ৰশাসনক, জিলা প্ৰশাসনক তথা স্থানীয় প্ৰশাসনক মনু আলী নামৰ ব্যক্তিজনক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, যাতে তেওঁ কোনো আইনৰ সুৰুঙা দি বাচি যাব নোৱাৰে। আৰু লগতে আমি এইটোও দাবী জনাই আছোঁ যে বিগত সময়ত যি ধৰণৰ ঘটনাবিলাকৰ কাৰণে বিজেপি চৰকাৰ তথা অসম চৰকাৰ লগতে জিলা প্ৰশাসনে যি কঠোৰ শাস্তি প্ৰদান কৰিছে, ঠিক তেনেদৰে এই মনু আলী ব্যক্তিজনক ইনকাউণ্টাৰ কৰিব লাগে। যিহেতু এই ঘটনাৰ যাতে পৰৱৰ্তী সময়তে আমাৰ এই অঞ্চলত বা অসমত যাতে এনেকুৱা ঘটনা ঘটিব নালাগে, তেখেতক যদিহে ইনকাউণ্টাৰ কৰে আমি গোটেই দল সংগঠনে বা ছাত্ৰ সংগঠনে সান্তনা লাভ কৰিম।